চিৰা খুন্দিছিলো দিবলে নেপালো তোকে ঐ মোৰে মনৰ চেনাইটি মোক দেখিলে কেলৈ নে মাত চেনাইটি চকুলৈ নে চাও নুবুজ মৰম কিনো বুজ চেনাইটি এদিন তই বুজিবি চেনাইটি সিদিনা কান্দিবি অকলে ৰৈ নিজানত বহি ধন্যবাদ আশা কৰোঁ ভাল পাইছে সকলোৱে পিঠা বনালে নে নাই অকণমান চেষ্টা কৰিলোঁ ভুলে শুদ্ধই পাৰিছোঁ আৰু অকণমান প্ৰতীকে লিখিছে মিছিং ইয়ৰ ডুৱেল পাৰফৰ্মেঞ্চ থেংক ইউ ময়ো মিছ কৰিছোঁ সকলোকে বা আপোনালৈ বিহু শুভেচ্ছা থাকিল ধন্যবাদ কি খবৰ ভাল বিহুৰ শুভেচ্ছা জনালোঁ আপোনাক ধন্যবাদ বহুদিন পিছত লগ পাইছোঁ আজি হয় আৰু ইমান খৰখৰকৈ গৈছে ন চাবই পৰা নাই ভালকৈ কাজলখন চকুজুৰি ধুনীয়া লাগিছে বোলে হয় নেকি কি কৰিম আৰু ঘৰতে বহি কাজল সানি আছোঁ আৰু বিহুতটো ওলাবলৈ নোৱাৰিলোঁ কৰোণাৰ লকডাউনত আপোনাৰ অভিজ্ঞতা কেনেকুৱা ধৰ্মেন্দ্ৰই লিখিছে আৰু অসমবাসীক কি পৰামৰ্শ দিব খুব ভাল তেখেতে এটা কুৱেশ্যন সুধিছে কৰোণাৰ লকডাউন এই যি সময় প্ৰথম সময়খিনিত অতি বেছি আমনি লাগিছিল ঘৰত সোমাই তাৰপিছতে লাহে লাহে নিজক মানে বুজাবলৈ চেষ্টা কৰিলোঁ যে নাই এইটো আমাৰ ভালৰ কাৰণে যিহেতু কোৱা হৈছে নিৰ্দেশ দিয়া হৈছে আমি মানিব লাগিব আমাৰ লগতে আমাৰ পৰিয়াল আৰু সমাজখনৰ কাৰণে অতি প্ৰয়োজন এইখিনি সময়ত আমি সকলো নিৰ্দেশ মানি ভালকৈ থাকিব লাগিব ঘৰত আৰু প্ৰথম সময়খিনিত আমনি লাগিছিল তাৰপিছত কিন্তু ভাল লাগিছে কাৰণ ঘৰত এনেকৈ ইমান সময় নাপাওঁ থাকিবলৈ বিভিন্ন জেগাত ঘূৰি ফুৰিব লাগে বিশেষকৈ এইখিনি সময়ত ভাল লাগিছে সেইটোৱে যে ঘৰৰ মানুহৰ লগত আছোঁ সময় কটাব পাৰিছোঁ লগতে বিভিন্ন ধৰণৰ ভালপোৱা কামবিলাক কৰিছোঁ যেনেকৈ মই খানা বনাই ভাল পাওঁ খানা বনাই আছোঁ আৰু খানা খাই ভাল পাওঁ মোৰ ঘৰত বহুত ধুনীয়া ধুনীয়া খানা বনি আছে এইকেইদিন গতিকে মই পূৰা খাই আছোঁ আৰু গান শুনিছোঁ গানক লৈ বিভিন্ন ধৰণৰ পৰিকল্পনা কৰি আছোঁ কি কৰিব পাৰিম আৰু কি কৰিলে ভাল হয় আৰু বিভিন্ন ধৰণৰ পৰিকল্পনা আছে হাতত সেইখিনি কথা ভাবি আছোঁ চিন্তা চৰ্চা কৰি থকা হৈছে লগতে পুৰণা কিছুমান ভাল লগা কাম কৰি আছোঁ যেনেকৈ সৰুতে খুব ড্ৰয়িং কৰিছিলোঁ চ' এইবাৰ লকডাউনত খুব আঁকিছোঁ ঘৰতে বহি কিন্তু দুখৰ বিষয় এইটোৱে যে সৰুতে অঁকা যিটো ষ্টাইল আছিল এতিয়াও সেই একেই আছে একো উন্নতি হোৱা নাই তথাপি মনটো ভাল লাগিছে আৰু আপোনালোককো মই অনুৰোধ জনাওঁ সকলোকে লকডাউনৰ এই সময়খিনিত সাৱধানে ঘৰতে সকলো থাকক সকলো নিৰ্দেশ মানি পেলাই চলক এইখিনি সময়ত নিজৰ পৰিয়াল আৰু সমাজৰ কাৰণে আমি এইখিনি কৰাটো উচিত গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ অধৈৰ্য নহ'ব কোনো আৰু লগতে মনত যদি কেতিয়াবা হতাশা আহে এইখিনি সময়ত ঘৰতে সোমাই থাকিবলগীয়া হোৱাৰ বাবে আপোনালোক ভাগি নপৰিব কিয়নো ভাল লগা কাম বহুত আছে যিবিলাক আমি হয়তো সময়ৰ অভাৱৰ কাৰণে আমি কেতিয়াবা কৰিবলৈ বাদ দিছোঁ বা সময় পোৱা নাযায় তেনেকৈ নিজক সময় দিবলৈ পৰা নাযায় এইখিনি সময়ত আপোনালোকে সকলো ফালৰ পৰা নিজক সময় দিব পাৰিব পৰিয়ালক সময় দিব পাৰিব নিজৰ টেলেণ্ট প্ৰত্যেকজন মানুহেই গিফটেড হয় গতিকে নিজৰ ভিতৰত এটা সুন্দৰ গিফ্ট আছে সেই গিফ্টখিনিক লৈ পেলাই কি কৰিব পাৰি সেইখিনি ভাবক আগুৱাই নিবলৈ চেষ্টা কৰক নিজক আৰু নিজৰ সেই গিফ্টটোক নিজৰ টেলেণ্টক তাৰ বিষয়ে চিন্তা চৰ্চা কৰক বিভিন্ন ধৰণৰ ব্যক্তিসকলৰ কিতাপ পঢ়িব পাৰে যিসকলৰ কিতাপ আপোনাৰ ভাল লাগে তেওঁলোকৰ কিতাপবিলাক পঢ়ি আপোনালোকে নিজে অনুপ্ৰাণিত কৰিবৰ কাৰণে এইখিনি সময় খুব সুন্দৰ হয় আৰু ভাল লগা কামখিনি কৰি থাকক যি ভাল লাগে তাকে কৰিব লাগে ঘৰতে থাকি কাৰণ ভাল লগা কামবোৰ কৰি থাকিলে মনটো ভাল লাগি থাকে কামটো চব সময়তে কৰা হয় কিন্তু ভাল লগা কামবিলাক কৰিবলৈ সময় পোৱা নাযায় এইখিনি খুব সুন্দৰ সময় ভালকৈ ইউটিলাইজ কৰিব পাৰিলে সকলোৱে মই নিশ্চয়কৈ আশাবাদী সকলোৱে ভাল পাব ভালকৈ থাকিব পাৰিব আৰু খুব সুকলমে সকলোৱে যাতে এই সময়খিনি পাৰ কৰে
ঘৰতে থাকি সকলো নিৰ্দেশ মানি মই তাৰ বাবে সকলোকে অনুৰোধ জনাইছোঁ। বহুতে মেছেজ দি আছে, সকলোৰে মেছেজবিলাক পঢ়িবলৈও অসুবিধা, তথাপিও মই চেষ্টা কৰিম সকলোৰে মেছেজবোৰ পঢ়িবৰ বাবে।